হেল্ল' ভিউৱাৰ্ছ, আজি স্বাস্থ্য অসম চেনেলটো গৰ্ভৱতী মহিলাসকলৰ বাবে লৈ আহিছোঁ। আজি আমি এই ভিডিঅ'টোত এটা দৰকাৰী কথা জানিম যে গৰ্ভৱতী মহিলাসকলে কিছুমান মিষ্টেক তেওঁলোকৰ এই প্ৰেগনেঞ্চিৰ সময়খিনিত কৰি থাকে, যিখিনি তেওঁলোকে এভইড কৰাটো বহুতেই প্ৰয়োজনীয়। দৰাচলতে তেওঁলোকে গম নাপায় যে এইখিনি মিষ্টেক তেওঁলোকে কৰি আছে, গতিকে তেওঁলোকে এইখিনি জনাটো আৰু লগতে এইখিনি এভইড কৰাটো বহুতেই প্ৰয়োজনীয়। তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে স্বাস্থ্য অসম চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো টিপি অল ন'টিফিকেশ্যন কৰি ল'ব। তেতিয়াহ'লে আহক জানো সেই মিষ্টেককেইটা। প্ৰথমতে হৈছে আপোনালোকে সময়ত আহাৰ গ্ৰহণ নকৰা। বহুতো এনেকুৱা মহিলা আছে যিয়ে নিজৰ আহাৰখিনি পিছত খাম বুলি পেলাই থৈ দিয়ে, বা কিছুমান ৱৰ্কিং ওমেন আছে যিয়ে সময়ত আহাৰ গ্ৰহণ কৰিব নোৱাৰে। তেওঁলোকে এইটো একেবাৰে নকৰিব। সময়ত আহাৰ গ্ৰহণ কৰাটো বহুতেই প্ৰয়োজনীয়। আপোনালোকে কোনো ধৰণৰ অজুহাত নুলিয়াব। যেনেকৈ নহওক নিজৰ আহাৰখিনি সময়ত গ্ৰহণ কৰক। এইটোৱে আপোনালোকৰ শৰীৰত বহুত প্ৰভাৱ পেলায়, গতিকে আপোনালোকে সদায় নিয়মীয়াকৈ সময়ত আহাৰ গ্ৰহণ কৰিব। এইটো বহুতেই প্ৰয়োজনীয়। 2 নম্বৰত হৈছে বহুত মহিলা আছে যিয়ে নিজাকৈ কিছুমান মেডিচিন লয়। 9 মাহৰ এইটো এটা দীঘলীয়া সময়। এই সময়খিনিত আপোনালোকে কোনো ধৰণৰ মেডিচিন নিজাকৈ নল'ব। আপোনালোকৰ লাগিলে চৰ্দি হওক, জ্বৰ হওক বা গেছ হওক, আপোনালোকে সদায় ডক্তৰৰ পৰামৰ্শ অনুসৰি ডক্তৰে প্ৰেছক্ৰাইব কৰা মেডিচিনহে ল'ব। নিজাকৈ কোনো ধৰণৰ মেডিচিন নল'ব। ইয়াৰ ফলত আপোনাৰ নিজৰ শৰীৰত আৰু শিশুটোৰ ওপৰত খুব বেয়া প্ৰভাৱ পৰিব পাৰে, গতিকে আপোনালোকে এইটো এভইড কৰক। 3 নম্বৰত হৈছে প্ৰেগনেঞ্চি ষ্টাৰ্ট হোৱাৰ লগে লগে বহুতো মহিলাই ট'টেলি ৰেষ্ট ল'বলৈ আৰম্ভ কৰে। মানে আপোনাৰ কোনো ধৰণৰ কাম চাম নকৰি পেলাই কেৱল ৰেষ্ট লোৱাৰ কথাইহে ভাবে, কাৰণ তেওঁলোকে ভয় খায় যে এইখিনি সময়ত কিবা এটা হৈ যাব পাৰে। গতিকে এইটো একেবাৰে ভুল কথা, ভুল ভাৱ হয়। আপোনালোকে ট'টেলি ৰেষ্ট নল'ব। অলপ চলপ কাম কৰাটো বহুতেই প্ৰয়োজনীয় হয়। আপোনালোকে সৰু সুৰা কাম কৰিব, এনেকুৱা নহয় যে আপোনালোকে ডাঙৰ ডাঙৰ কাম কৰিব লাগে। সৰু সুৰা কাম কৰি থাকিব, লগতে ৰেষ্ট ল'ব। আৰু যদি ডক্তৰে আপোনালোকক কয় যে ট'টেলি বেড ৰেষ্ট লওক, তেতিয়াহে ৰেষ্ট ল'ব। নহ'লে আপোনালোকে এনেই শুই নাথাকিব, অলপ চলপ কাম নিশ্চয় কৰিব। 4 নম্বৰতে হৈছে যিসকল মহিলাই 2 হুইলাৰ ইউজ কৰে বা স্কুটি চলায়, তেওঁলোকে এইখিনি সময়ত নিজৰ স্কুটি চলোৱা যিটো স্পীড, খুব জোৰে আপোনালোকে ক'তো নাযাব, কাৰণ জোৰে অহা যোৱা কৰা একেবাৰে ভাল নহয়। আৰু লগতে যদি আপোনালোকে যিখিনি জেগাত থাকে সেইখিনি ঠাই যদি আপোনালোকৰ ৰাস্তা বেয়া থাকে, তেতিয়াহ'লে আপোনালোকে স্কুটি একদম এভইড কৰক। স্কুটি চলোৱাটো তেতিয়া একেবাৰে বেয়া হ'ব। আপোনালোকৰ যদি ৰাস্তাটো ভাল তেতিয়াহ'লে চলাব পাৰে, কিন্তু বহুত কম স্পীডত চলাব। 20ৰ পৰা 30ৰ ওপৰত আপোনালোকে নাযাবই। 30টো যাবই নালাগে, তথাপিও আপোনালোকে একেবাৰে সাৱধান হৈ চলাওক। আৰু যদি গাত থাকে, ৰাস্তা বেয়া থাকে, একেবাৰে নচলাব। এইটো ট'টেলি এভইড কৰিব। লগতে কিছুমানৰ 4 হুইলাৰো থাকে। যিসকলে 4 হুইলাৰ চলায় তেওঁলোকেও বেছি স্পীডত ক'তো নাযাব, বা বেলেগৰ গাড়ীত গ'লেও আপোনালোকে বেছি স্পীডত ক'ব যে বেছি স্পীডত যাতে নচলায়, কোনো ধৰণৰ যাতে জাৰ্ণিত আপোনালোকে ঠেকেচা নাখায়। ইয়াৰ পিছত হৈছে আপোনালোকে বেছিকৈ স্পাইচি ফুড বা জাংক ফুড বা মছলাজাতীয় খাদ্য বা বাহিৰৰ খাদ্য আপোনালোকে নাখাব, এভইড কৰক। কাৰণ বেছি জ্বলাজাতীয় বা মছলাজাতীয় আৰু বেছি ভজা এনেকুৱা খাদ্যবোৰ এইখিনি সময়ত একেবাৰে ভাল নহয়। প্ৰেগনেঞ্চি সময়ত কি হয়, হজম শক্তিটো কমি যায়, গতিকে পাচন তন্ত্ৰটো অলপ দুৰ্বল হৈ থাকে এইখিনি সময়ত। সেইকাৰণে আপোনালোকে এনেধৰণৰ খাদ্য নাখাব, আৰু ইয়াৰ ফলত আপোনালোকৰ গেছ হ'ব পাৰে, গতিকে এইটো এভইড কৰক। 6 নম্বৰ হৈছে আপোনালোকে লগতে ক'ল্ড ড্ৰিংকছ এভইড কৰক। যিমান পাৰে ক'ল্ড ড্ৰিংকছ এভইড কৰিব লাগে। ইয়াৰ সৈতে আপোনালোকে পেকেটিং ফুড, যিকোনো পেকেটিং ফুড আপোনালোকে যিমান পাৰে এভইড কৰিব লাগে। আৰু পেকেটিং জুচ, আমি বহুতেই কি কৰোঁ, ঘৰত বনোৱা জুচতকৈ বেছি কিনি আনি খোৱা জুচটো বেছি ভাল পাওঁ, কাৰণ এইটো কষ্ট কম হয়। কিন্তু এইখিনি সময়ত আপোনালোকে পেকেটিং জুচ, যিটো বাহিৰৰ পৰা অহা জুচ, সেইটো এভইড কৰক। তাত বহুতো ধৰণৰ বস্তু, মানে অকল এটা বস্তুৱে নাথাকে, বহুত বস্তু মিক্স থাকে। গতিকে আপোনালোকে যিটো পেকেটিং জুচ হয়, বাহিৰৰ পৰা অহা যিটো ষ্ট'ৰ কৰি ৰখা জুচ হয়, সেইটো নাখাব।
আপোনালোকে ঘৰতে জুচ বনাই খাওক। লগতে চাহ কফি অতিপাত ইউজ নকৰিব, অতিপাতকৈ নাখাব। ইয়াৰ পিছত 7 নম্বৰটো হৈছে বহুত টাইট ড্ৰেছ আপোনালোকে নকৰিব। বেছি টাইট ড্ৰেছ কৰি পেটটো হেঁচা মাৰি থকাটো একেবাৰে ভাল কথা নহয়। আপোনালোকে কটনৰ ঢিলা ঢালা ড্ৰেছ পিন্ধাটো বহুত ভাল অভ্যাস হয়, আপোনালোকে তেনেকুৱা কৰক। লগতে আপোনালোকে বেছি ওখ হিল নিপিন্ধিব, পেঞ্চিল হিলটো ট'টেলি এভইড কৰক। এইখিনি সময়ত হিল পিন্ধাটো একেবাৰে ভাল কথা নহয়। ইয়াৰ পিছত আৰু এটা ডাঙৰ কথা হৈছে যে বহুতে ডক্তৰে প্ৰেছক্ৰাইব কৰা মেডিচিন এভইড কৰে, কাৰণ এইখিনি সময়ত এটা দীঘলীয়া সময় বহুত মেডিচিন খাবলগীয়া হৈ থাকে। সদায় আপোনালোকক মেডিচিন দিয়ে, বহুতে মেডিচিন এভইড কৰে, বিশেষকৈ ভিটামিনৰ মেডিচিন যেনে আইৰণ হওক, আপোনাৰ কেলছিয়াম হওক, এইবোৰ মেডিচিন বহুতেই প্ৰয়োজনীয় হয়। বহুতে এনেকুৱাও ভাবে যে মই এইখিনি আহাৰৰ পৰাই লৈ ল'ম, মেডিচিনটো নাখাওঁ, মই বাকী আহাৰখিনি ভালকৈ খাম, তেতিয়াই হৈ যাব। তেনেকুৱা নহয়, আপোনালোকে এইখিনি সময়ত ডক্তৰে প্ৰেছক্ৰাইব কৰা মেডিচিনখিনি নিশ্চয় লওক, কাৰণ কেৱল আহাৰেৰে পৰিপূৰক নহয় কাৰণেই ডক্তৰে আপোনাক মেডিচিন প্ৰেছক্ৰাইব কৰিছে, সেইটো আপোনালোকে এভইড নকৰিব। ইয়াৰ পিছত হৈছে বহুতো এনেকুৱা মহিলা আছে যিসকলে অলপ ড্ৰিংক কৰে বা কেতিয়াবা স্মকিং কৰে। তেওঁলোকে একেবাৰে ড্ৰিংক নকৰিব, এইখিনি সময়ত ড্ৰিংক কৰাটো একেবাৰে ভাল নহয়। লগতে স্মকিং নকৰিব, সেইটোও ভাল নহয়। আৰু কিছুমান মানুহ গোট খাই পেলাই স্মকিং কৰি আছে, সেনেকুৱা জেগাত তেওঁলোকৰ ওচৰত নাথাকিব। আৰু য'ত ফেক্টৰী আছে, ফেক্টৰীৰ কাম চলি আছে, বহুত ধোঁৱা ওলাই আছে, তেনেকুৱা ধৰণৰ এৰিয়াত আপোনালোকে নাযাব। ইয়াৰ পিছত হৈছে আপোনালোকে কোনো ধৰণৰ টেনশ্যন নল'ব, চিন্তা নকৰিব, কাৰণ বহুতৰ এনেকুৱা হয় ঘৰুৱা সমস্যা থাকে, যাৰ ফলত বহুত টেনশ্যন লয়, ষ্ট্ৰেছ লয়। আৰু লগতে কিছুমান মহিলা আছে যিসকলৰ অলৰেডি কিছুমান সমস্যা থাকে বা শাৰীৰিক হওক, অলৰেডি কিবা যদি এটা বেমাৰ আছে, তেওঁলোকে চিন্তা কৰে যে এইখিনি সময়ত প্ৰেগনেঞ্চিটো বা ভালকৈ কমপ্লিট হয় নে নহয়। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, ডক্তৰে যি পৰামৰ্শ দিয়ে তেনেকৈ থাকক। আৰু ঘৰুৱা টেনশ্যন একেবাৰে নল'ব, বাহিৰা হওক ঘৰুৱা হওক, কোনো ধৰণৰ ষ্ট্ৰেছ নল'ব। লগতে আৰু এটা কথা মনত ৰাখিব যে আপোনালোকে সম্পূৰ্ণ টোপনি এটা লোৱা বহুতেই প্ৰয়োজনীয়। আপোনালোকে 8ৰ পৰা 9 ঘণ্টা ভালকৈ টোপনি মাৰক, এইটো বহুতেই প্ৰয়োজনীয়, কাৰণ এইখিনি সময়ত আপোনালোকৰ এই টোপনিটোৱে বহুত কাম কৰে। গতিকে আপোনালোকে ভাল টোপনি নিশ্চয় লওক। ইয়াৰ পিছত আমাৰ অসমীয়া মানুহৰ এটা স্বভাৱ আছে যে আমি আগদিনাৰ খাদ্য খাই ভাল পাওঁ, পিছদিনা খাই ভাল পাওঁ, লাগিলে সেয়া মাংসই হওক বা ভাতেই হওক। আপোনালোকে এইটো ভুল নকৰিব। আপোনালোকে আগদিনাৰ বস্তু পিছদিনা যিটো বাহি হৈ যায়, সেই বাহি ভাত আঞ্জা যিয়ে নহওক এইবোৰ আপোনালোকে নাখাব। বাহি খাদ্য খাব লাগিলে আপোনালোকে ভালকৈ গৰম কৰিহে খাব, কাৰণ কি হয়, বাহি হোৱা মানে তাৰ বহুত ধৰণৰ বেক্টেৰিয়া জমা হৈ যায়। গতিকে আপোনালোকে ভালকৈ খাদ্যটো গৰম কৰি উতলাই পেলাইহে খাব। যদি বহুতেই প্ৰিয় খাদ্য হয় তেতিয়া, নহ'লে আপোনালোকে এভইডে কৰক। ইয়াৰ পিছত হৈছে আপোনালোকে বহুতেই কি কৰে, বাহিৰৰ পৰা যিকোনো ফল এটা আনিলে কেতিয়াবা বহুত খাব মন যায় থাকে, ডাইৰেক্ট খাই দিয়ে বা পানীত অকণমান ধুই পেলাই খাই দিয়ে। ধৰক আপেল এটাই কিনি আনিলে, আপোনালোকে অকণমান ধুই পেলাই খাই দিলে, তেনেকুৱা নকৰিব। আজিকালি যিটো সময় বহুতেই বেয়া সময় চলি আছে, আপোনালোকে বাহিৰৰ পৰা বস্তু আনিলে ভালকৈ ধুব, পাৰিলে আপোনালোকে গৰম পানীত অকণমান সময় তিয়াই পেলাই ধুৱক, লাগিলে সেয়া ফল মূলেই হওক বা পাচলিয়ে হওক, কাৰণ পাচলিও বহুত আমি চালাড বনাই খাওঁ। গতিকে আপোনালোকে এইটো মনত ৰাখিব যে বাহিৰৰ পৰা বস্তু আনিলে আপোনালোকে ভালকৈ ধুব, গৰম পানীত ভালকৈ ধুই ল'ব। ইয়াৰ পিছত হৈছে বহুত মহিলাই পানী একেবাৰে নাখায়, বহুত বেয়া অভ্যাস হয়। আপোনালোকে পানী নিশ্চয় খাওক, দিনটোত কমেও 10ৰ পৰা 12 গ্লাছ পানী নিশ্চয় খাব লাগে। এইখিনি সময়ত ডিহাইড্ৰেশ্যনত ভোগাটো একেবাৰে বেয়া কথা, গতিকে আপোনালোকে পানী নিশ্চয় খাওক। লগতে আপোনালোকে ওজন থকা কোনো ধৰণৰ বস্তু নুঠাব, ওজন থকা বস্তু উঠোৱাটো একেবাৰে ভাল নহয়, বা কঢ়িয়াই নিনিব। বহুতে বাল্টিং হওক বা বজাৰৰ বেগ হওক, আপোনালোকে ওজন থকা বস্তু নাদাঙিব। ইয়াৰ পিছত হৈছে আপোনালোকে জোৰকৈ খোজ নাকাঢ়িব, ক'ৰবাত গ'লে জোৰকৈ নাযাব বা বেছি খোজ কঢ়াটো ভাল নহয়। অতিপাত অকণমান সময় আপোনালোকে ৰাতিপুৱা গধূলি খোজ কাঢ়ক, কিন্তু লাহে লাহে কাঢ়ক, জোৰকৈ খোজ নাকাঢ়িব।
জোৰকৈ চিৰি নবগাব, জোৰকৈ পাহাৰ নুঠিব, কোনো ধৰণৰ বস্তু মানে জোৰকৈ খৰধৰকৈ কৰাটো একেবাৰে ভাল নহয়। বা দৌৰা দৌৰিকৈ আপোনালোকে ঘৰৰ কাম কৰিলেও দৌৰা দৌৰি কৰি নকৰিব, খৰকৈ বা লাহে লাহে যি পাৰে লাহে লাহে কৰক। বেছি কাম নকৰিব, বেছি কাম কৰাটো ভাল নহয়। লাহে লাহে আপোনালোকে সীমিত কাম কৰক। ইয়াৰ পিছত হৈছে আপোনালোকে হালি পেলাই কোনো বস্তু নুঠাব বা কোনো ধৰণৰ কাম নকৰিব, যাতে পেটত আপোনালোকে কষ্ট নাপায়। বহুতে এনেকৈ ভাবে প্ৰথম অৱস্থা আমি পূৰাটো হালিব পৰা হৈ আছোঁ, গতিকে পূৰা হালি দিওঁ। এনেকুৱা নহয়। আপোনালোকে প্ৰথমতে আঁঠু কাঢ়ি লওক, আঁঠু কাঢ়ি লাহেকৈ বহি লৈ তাৰপিছতহে বস্তু যদি তলত পৰিছে উঠাওক। ডাইৰেক্ট হালি পেলাই আপোনালোকে বস্তু নুঠাব বা কাম নকৰিব। ইয়াৰ পিছত আপোনালোকে লেফ্ট ছাইড হৈ শুব। এইটো বহুতে ভাল হয়। বেছি যেতিয়া সময় বাঢ়ি বাঢ়ি যাই থাকিব, আপোনালোকৰ যেতিয়া টামিটো বেছি ওলাই যাই থাকিব, তেতিয়া আপোনালোকে লেফ্ট ছাইড হৈ শুলে আপোনালোকৰ খাদ্যও হজম হ'ব, টোপনিও ভাল আহিব, উশাহ ল'বলৈও কষ্ট নহ'ব। গতিকে আপোনালোকে লেফ্ট ছাইড হৈ শুব। আৰু শেষত হৈছে বহুতো মহিলা এইখিনি সময়ত ভাবে যে এইখিনি সময়ত ৰিলেশ্যন বনাবনে নবনায়। গতিকে প্ৰথম 3 মাহত ৰিলেশ্যন বনোৱাৰ ওপৰত বহুতো কথা আহি পৰে। কাৰণ যদি আপোনালোকৰ ইয়াৰ আগতে মিছকেৰেজ হৈছে, তেতিয়াহ'লে আপোনালোকে এই 3 মাহ একেবাৰে ৰিলেশ্যন নবনাব। কাৰণ যদি আগতে আপোনাৰ মিছকেৰেজ হৈছে, তেতিয়াহ'লে ইয়াৰ ফলত আপোনালোকৰ মিছকেৰেজ হোৱাৰ সম্ভাৱনা অতিকৈ বেছি। গতিকে আপোনালোকে এইখিনি সময়ত এইটো এভইড কৰক। আৰু মিছকেৰেজো হোৱা নাই, আপোনালোকৰ এইটো ফাৰ্ষ্ট প্ৰেগনেঞ্চি, তেতিয়াহ'লেও প্ৰথম মাহটো আপোনালোকে এভইড কৰক। আৰু ৰিলেশ্যন বনোৱাটো সাধাৰণতে সুবিধাজনক নহয়। তথাপিও যদি আপোনালোকে ইয়াৰ বিষয়ত ভালকৈ জানিব খোজে, আপোনালোকে ডক্তৰৰ লগত পৰামৰ্শ কৰক। আৰু এনেকুৱা নহয় যে ৰিলেশ্যন বনাব নোৱাৰে, কিন্তু যিমান পাৰে এভইড কৰাটো বহুতেই ভাল। তেতিয়াহ'লে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল। প্ৰেগনেঞ্চিৰ সময়ত আপোনালোকে কি কি এভইড কৰিব লাগে, কি কি কাম কৰিব নালাগে, তাৰ ওপৰত জানিবলগীয়া কথা। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে নিশ্চয় ইয়াক শ্বেয়াৰ কৰক আৰু এটা লাইক নিশ্চয় কৰি দিয়ক।